हेलो गाइस वेलकम टू माय यूट्यूब चैनल रुबुल आसाम टेक्निकल चैनलत आपनालोকক स्वागतम জানাইছো आपनालोকৰ বাবে নতুন এটা ভিডিও লৈছো আপোনালোকে গমে পাইছে থাম্বনেল চাই কেনে ভিডিওটো স্কিপ নকৰি ভিডিওটো সম্পূৰ্ণ চাবা আৰু কেনেকৈ আপোনালোকে ঘৰৰ আবেদন কৰিব 7টা পদ্ধতিৰে আপোনালোকে এই আবেদন কৰিব পাৰিব যদি আপোনালোকে দৰিদ্ৰ সীমা ৰেখাৰ ভিতৰত পৰে তেতিয়া হলে এই চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব যদি আপোনালোকে চৰকাৰী ঘৰ পাবলৈ আশা কৰি আছে তেতিয়া হলে এই ভিডিওটো সম্পূৰ্ণ চাব ভিডিওটো স্কিপ নকৰিব এতিয়া যাই আছো ভিডিওটোৰ মূল কথাখিনি লৈ আপুনি পোৱা নাই নেকি এই চৰকাৰী ঘৰ যদি পোৱা নাই তেতিয়া হলে এই 7টা পদ্ধতিৰে আপোনালোকে আবেদন কৰিব পাৰিব তেতিয়া হলে চাই লওক এই 7টা সহজ প্ৰক্ৰিয়া ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ শীঘ্ৰে হাজু কৰক নথিপত্ৰ নতুনকৈ 3,88,000 লোকে লাভ কৰিব এই চৰকাৰী ঘৰ চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা দৰিদ্ৰ হিতাধিকাৰীৰ বাবে কোনে কোনে লাভ কৰিব এই চৰকাৰী ঘৰ আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ আপোনালোকে এটা ফটো দিলে কিন্তু চৰকাৰী ঘৰ লাভ কৰিব পাৰিব ইয়াতে কোৱা হৈছে তাৰ পিছত কোৱা হৈছে মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া ঘৰ মোবাইলেতে যদি আপোনালোকে ফটো তুলি আৰু আধাৰ কাৰ্ড দিলে আপোনালোকে এই চৰকাৰী ঘৰটো পাব চাওক ইয়াতে কোৱা হৈছে আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব 15,000 টকা মাহিলী আয় হলেও লাভ কৰিব বিনামূলীয়া ঘৰ যদি আপোনালোকে 15,000 কৈ টকা উপাৰ্জন কৰি আছে তেতিয়া হলেও কিন্তু এই ঘৰটো আপোনালোকে লাভ কৰিব পাৰিব দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ যদি আপোনালোকৰ দুচকীয়া বাহন আছে গাড়ী ঘোড়া আছে তেতিয়া হলেও কিন্তু এই চৰকাৰী ঘৰটো আপোনালোকে পাব 5 একৰৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়া ঘৰ যদি 5 বিঘা মাটি আপোনালোকৰ ঘৰত আছে তেতিয়া হলেও কিন্তু এই বিনামূলীয়া ঘৰটো আপোনালোকে পাব জিঅ টেগ কৰি থকা প্ৰতিটো দুখীয়া পৰিলে পাব তেতিয়া হলে আপোনালোকৰ বাবে সুবিধা আছে আপোনালোকে সোনকালে এই ঘৰটো পাব যদি জিঅ টেগ কৰি থৈছে 15,000 টকা মাহিলী আয় হলেও লাভ কৰিব বিনামূলীয়া ঘৰ ইয়াতে কিন্তু স্পষ্ট বুলি কৈছে যে 15,000 টকাও যদি মাহিলী মাহত যদি আয় কৰে তেতিয়া হলেও কিন্তু এই ঘৰটো আপোনালোকে লাভ কৰিব পাৰিব দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ যদি আপোনালোকৰ দুচকীয়া বাহন বা গাড়ী ঘোড়া আছে তেতিয়া হলেও কিন্তু এই চৰকাৰী ঘৰটো লাভ কৰিব পাৰিব যদি আপোনালোকৰ ঘৰত 5 বিঘা মাটি আছে তেতিয়া হলেও কিন্তু আপোনালোকে এই ঘৰটো পাব ইয়াতে চাওক স্পষ্টকৈ লিখা আছে জিঅ টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিলে পাব চৰকাৰে যদি আপোনালোকে জিঅ টেগ কৰি থৈছে এতে কিন্তু আপোনালোকে 100% ঘৰ পাব আপোনালোকে কিন্তু মিছ নকৰিব PMAY এনেকৈ এটা ওয়েবসাইটত যাই কেনে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে কম্পিউটাৰ দোকানত যাই কয় তেতিয়া হলে আপোনালোকক এপ্লাই কৰি দিব আপোনালোকে আধাৰ কাৰ্ড লৈ কেনে আৰু মোবাইলত ফটো লৈ কেনে আপোনালোকে কম্পিউটাৰ দোকানত যাই কেনে অনলাইনত এপ্লাই কৰি দিয়ক আপোনালোকৰ বাবে এইটো ভিডিও এই কাৰণে কৰা হল যে বাৰে বাৰে যদি নিউজত এইটো কথা কৈ থাকে যে আপোনালোকে ঘৰ পাব আপোনালোকে দৰিদ্ৰ পৰিয়ালৰ পৰা যদি ঘৰৰ কাৰণে এপ্লাই কৰে তেতিয়া হলে 100% আপোনালোকে ঘৰ পাব বাৰে বাৰে চৰকাৰে আপোনালোকক আশা দি থাকে যে আপোনালোকে ঘৰ পাব আপোনালোকৰ আধাৰ কাৰ্ড থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব হয় কথাটো সঁচাই এইবাৰ কিন্তু সঁচাকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব যদি জিঅ টেগ কৰি দিছে যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে যদি আপোনালোকৰ ঘৰ নম্বৰ বেলেগ কৈ ৰাখিছে তেতিয়া হলেও আপুনি কিন্তু এই ঘৰখন 100% পাব যদি আপোনালোকে কোনো চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই তেতিয়া হলে কিন্তু আপোনালোকে এই ঘৰটো পাবলৈ সক্ষম হ'ব যদি এই ভিডিওটো আপোনালোকৰ বাবে উপকাৰী বুলি জানে তেতিয়া হলে ভিডিওটো লাইক কমেন্ট শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আজিৰ কাৰণে ভিডিও শেষ কৰিছো টাটা বাই বাই